মোৰ কাৰণে ফেক্টৰ নহয় তেওঁ নিজা ৱাৰ্ডত কিমান ভোট পাব নিজা ৱাৰ্ডত হাৰিব তেওঁ মানে তাকাম মিচিং পৰিণ কেবাঙৰ পৰা বহিষ্কাৰ কৰা মানে তেওঁ জাতিদ্ৰোহী হয় গহপুৰৰ 4টা জিলা পৰিষদ আছে 4টাতে নতুন প্ৰাৰ্থী হ'ল না 3টাত হ'ল আপোনাক কেতিয়াবা ৰিপিট দিলে কি এনেকুৱা গুণ আছিল আপুনি যে আকৌ প্ৰাৰ্থিত্ব পাব উন্নয়ন কৰিছে বুলি কয় কিন্তু আপোনাৰ গাঁৱৰ ৰাস্তাটো বনোৱা সময়ত কিন্তু প্ৰতিবাদ কৰিবলগীয়া হ'ল ৰাইজে যি কয় বিধায়কে যি কয় উঠ বুলি ক'লে উঠে বহ বুলি ক'লে বহে লক্ষ্য মিলি সেইকাৰণে আকৌ টিকেট দিলে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু মই আজি উপস্থিত হৈছোঁ গহপুৰৰ এটা ভিতৰুৱা অঞ্চল ৰঙামুৰিত আৰু সেই ৰঙামুৰিত পঞ্চায়ত নিৰ্বাচনৰ যি পথসভা আছে তাত উপস্থিত হৈছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ 11 নং লোহিতপুৰ যি জিলা পৰিষদৰ সমষ্টিটো আছে তাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীগৰাকী আছে তেখেতৰ লগত কথা পাতিম আমি গহপুৰ হেডলাইন্সৰ দৰ্শকসকলক তেখেতৰ লগত চিনাকি কৰি দিম আৰু তাৰপিছত আমি তেখেতৰ লগত কথা পাতিম প্ৰথমতে নমস্কাৰ আপোনাক গহপুৰ হেডলাইন্সৰ দৰ্শকসকলক চিনাকি কৰি দিছোঁ এয়াই হৈছে লোহিতমুখ জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী লক্ষ্য মিলি নমস্কাৰ লক্ষ্য মিলিক আমি আচলতে পোনে যাম সময় নষ্ট নকৰোঁ বহু সময় আপোনাৰ এতিয়া আচলতে বৰ ইম্পৰ্টেণ্ট সময় এইটো লক্ষ্য মিলি কি উন্নয়নমূলক কাম কৰিলে বিগত 5টা বছৰত শাসনত আছিলে আপুনি নমস্কাৰ প্ৰথমতে গহপুৰ হেডলাইন পৰিয়ালবৰ্গলৈ 11 নং লোহিতপুৰ জিলা পৰিষদ সমষ্টিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি এতিয়া অকণমান অলপ টান প্ৰশ্ন সুধিম আপোনালোকৰ দলৰ পৰা দলতে আছিল জনতা কাৰ্ডং হয় দলৰ পৰা ওলাই গ'ল টিকট নেপালে বা অন্যান্য কাৰণত দলৰ পৰা ওলাই যোৱা নাই বুলি তেওঁ আমাক কৈছে দলতে আছে কিন্তু আপোনাৰ বিৰোধিতা কৰি হয় আৰু বিধায়ক মহোদয়ৰ সিদ্ধান্তক বিৰোধিতা কৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে জনতা কাৰ্ডনক কিয় ভোট নিদিব আৰু আপোনাক কিয় ভোট দিব কি আপোনাৰ এনে কোৱালিটি আছে জনতা কাৰ্ডনক ভোট নিদি আপোনাক ভোট দিব ৰাইজে এতিয়াতো ক'ব লাগিব কোৱালিটিটো কি আছে যেহেতু উঠিছে কাৰণ যেহেতু জনতা কাৰ্ডং একালৰ মোৰ বন্ধু মই একেখন কাঁহী বাতিত একেলগে ভাত খোৱা মানুহ আৰু মোৰ দাদাক কয় আমাৰ ৰজনী মিলি বুলি কয় মানে হায়াৰ ছেকেণ্ডাৰী টিচাৰ তেওঁ মানে ল'ৰা হিচাপে নিজকে স্বীকৃতি দিয়ে যে ৰজনী মিলি মোৰ দেউতা ছাত্ৰ সংগঠনৰ পৰা জড়িত আছিল যেহেতু আমাৰ ঘৰখন জাতীয় সংগঠনৰ তেজ আছে মই নিজেও তাকাম মিচিং পৰিণতা টিএমপিকে লোহিতমুখ আঞ্চলিকৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে দুটা বছৰ মানে 2 বছৰীয়া কাৰ্যকাল 4 বছৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাম কৰিছোঁ এতিয়া দুইটা কম্পেয়াৰটো আমি সুধিছোঁ আচলতে কি কাৰণে আপোনাক ভোট দিব তাকেই কৈ আছোঁ মই এতিয়া জনতা কাৰ্ডং এট ডেট টাইম তেওঁ মানে টিএমপিকেৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে কিন্তু জাতীয় সংগঠনৰ মানে কিছুমান কাম ধৰক তেওঁ জাতীয় সংগঠনৰ বিৰুদ্ধে পলিটিকেল গ্ৰাউণ্ডত পৰি জাতীয় সংগঠনৰ বিৰুদ্ধে কাম কৰিছে সেইকাৰণে তেতিয়া 2001 আছিলে নেকি 2006 চনত জাতীয় সংগঠনৰ পৰা বহিষ্কৃত কৰা হৈছে এইজন মানুহ কি জাতিটোৰ কাৰণে সমাজটোৰ কাৰণে কাম কৰিবনে নে ৰাইজে তেওঁক বিশ্বাস কৰি পেলাই ভোট দিব গতিকে লেটেষ্ট আহিল ভাৰতীয় অসম গণ পৰিষদ দলতো সোমাইছে তেওঁ তাৰ পৰা বাহিৰ হৈছে তৃতীয় পৰ্যায়ত কি হ'ল ভাৰতীয় জনতা পাৰ্টিৰ মানে সম্পূৰ্ণ মানে নিষ্ঠাবান কৰ্মী হিচাপে আছিলে কিন্তু 2001 পৰাই যদি কওঁ ইণ্টাৰনেল এইবিলাক বিষয় তথাপি নকওঁ যে তেওঁ সদায় নিজৰ স্বাৰ্থৰ কাৰণে দল সংগঠন কৰে নিজৰ স্বাৰ্থ ইতি যদি কৰিব নোৱাৰে কেনেকুৱা ধৰণৰ মানে এতিয়া তেওঁ বিচাৰিছে মানে লোহিতমুখ জিলা পৰিষদৰ সদস্য ৰূপে সেইটো চবে বিচাৰি পৰে বিচৰাৰ অধিকাৰ গণতান্ত্ৰিকভাৱে আছে কথা হ'ল কি হাইকমাণ্ডে যদি দলে যদি টিকট নিদিয়ে টিকট প্ৰদান নকৰে তেতিয়াহ'লে তেওঁ কি দল বিৰুদ্ধে আকৌ আৰম্ভ কৰিব নেকি এতিয়া আপোনালোকে দেখিছে এতিয়া দলৰ টিকেট নাপাই বৰ্তমান নিৰ্দলীয় হিচাপে কাপ প্লেটত আকৌ আহি গৈছে গতিকে ইয়াত মিচিং অধ্যুষিত অঞ্চলত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট জাতীয় সংগঠন ইয়াত আমাৰ জড়িত আছে তাকাম মিচিং পৰিণ কেবাং ছাত্ৰ সংগঠন হয় মিচিং কেবাং মানে সংগ্ৰামী সংগঠন হয় আৰু আমাৰ মহিলা সংগঠন TMMK সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে আৰু তেওঁক এইকাৰণে ভোট নিদিয়ে মানে জাতিটোৰ বিৰোধিতা কৰা জাতিদ্ৰোহী নেকি জাতিদ্ৰোহী
আপুনি কৈছে কিন্তু আমাৰ জাতিদ্ৰোহী বুলি মানে টাকাম মিচিং পৰিণকাবাৰৰ পৰা বহিষ্কাৰ কৰা মানে তেওঁ জাতিদ্ৰোহী হয়। গহপুৰত 4টা জিলা পৰিষদ আছে, 4টাতে নতুন নতুন প্ৰাৰ্থী হ'ল, 3টাত হ'ল, আপোনাক কিন্তু আকৌ ৰিপিট দিলে। কি এনেকুৱা গুণ আছিল আপুনি যে আকৌ প্ৰাৰ্থিত্ব পাব? গুণ মানে গুণটো বহুত গুণ আছে বুলি ক'ব এটা দুই এটা ইম্পৰ্টেণ্ট মই যিটো দলত থাকোঁ, যিটো দলৰ সংগঠনত থাকোঁ, সংগঠনৰ কাম এখনলৈকে মই কাম কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যোৱা নিৰ্বাচনত লুইতমুখ জিলা পৰিষদ হিচাপে দলে দিছে। মোৰ পৰিয়াল অঙৈ বঙাই দিয়া নাই, ভাৰতীয় জনতা পাৰ্টী অৰ্থাৎ মিত্ৰজোঁটে দিয়া হৈছে। গতিকে সেইকাৰণে মই অবিৰতভাৱে লুইতমুখ জিলা পৰিষদৰ অধ্যক্ষ দায়িত্বত থাকিও পূব চৈদাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই 2টা বছৰ কাম কৰিছোঁ। আৰু বৰ্তমান মই পূব চৈদাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ উপ সভাপতি হিচাপে মই কাম কৰি আছোঁ বৰ্তমানো। সেইবাৰ টিকেট প্ৰদান কৰা হৈছে। এইমতে চাগে দলে টিকেট দিছে চাগে। জনতা কাৰ্ডঙৰ ফালৰ পৰা এটা প্ৰায় অভিযোগ উঠে, হয়, সভা সমিতিত কৈছে যে তেওঁ উন্নয়ন কৰিছে, আপুনি উন্নয়ন কৰিছে বুলি কয়, কিন্তু আপোনাৰ গাঁৱৰ ৰাস্তাটো বনোৱা সময়ত কিন্তু প্ৰতিবাদ কৰিবলগীয়া হ'ল ৰাইজে। কি কাৰণে হৈছিল এইটো? ৰাস্তাৰ এইটো কাৰোবাৰ মানে পৰিচালনাত পৰি হৈছিল নে কি কাৰণে হৈছিল? নহয়, এইটো হ'ল মানে পুঁজিৰ কিছুমান কথা আছে। আমি যিহেতু 20% পাওঁ ধৰা, এই 20%ৰে আপুনি দীঘল ৰাস্তা এটা কৰিব পাৰিব জানো? গতিকে এনেকুৱা এটা পৰ্যায়, তথাপিও মই প্ৰায় তাত 500-600 মিটাৰ কৰা হৈছে, কিন্তু কমপ্লিট কৰিবলৈ কোটিৰ প্ৰজেক্ট লাগে তাত। কিন্তু হয়, তেওঁ মুখখন আছে ক'ব, গতিকে মইতোতো তেওঁকো ক'ব পাৰোঁ, কিন্তু মই যি কৈছোঁ সঁচা কৈছোঁ। সেইকাৰণে কৈ আছোঁ, তেওঁ যিখিনি ভুল কৰিছে সেইটোতো ক'ব লাগিব। জাতীয় সংগঠনৰ বিৰুদ্ধে যোৱাৰ কাৰণে 2006 চনতে তেওঁক জাতীয় মিচিং জাতিটোৰ পৰা জাতিদ্ৰোহী দিয়া হৈছে। বৰ্তমান আকৌ আহিলেই দেখোন। গতিকে কিছু কামৰ ক্ষেত্ৰত তেওঁ ক'ব, বিভিন্ন আৰু এইখিনি লাইন চাব লাগিব, কাৰণ পুঁজি নহ'লে কিছুমান কাম কৰিব নোৱাৰে। জিলা পৰিষদ, এজন জিলা পৰিষদে পুঁজি কিমান পায় তেওঁ এতিয়াও গম নাপায়। তেওঁ ভাবিছে MLAতকৈ ডাঙৰ পোষ্ট পাম বুলি ভাবিছে, আৰু যাকে তাকে ইয়াত ক'ব লৈছে যে মই পকীপথ নিৰ্মাণ কৰিম, অমুকত মানে দলং নিৰ্মাণ কৰিম। পাৰিব জানো? সম্ভৱ হ'ব জানো? সম্ভৱ নহয়। গতিকে সেইকাৰণে একমাত্ৰ গহপুৰ সমষ্টিৰ মাননীয় জনপ্ৰিয় বিধায়ক ডাঙৰীয়াৰ আশীৰ্বাদ মৰ্মে কিছুমান কাম 2-এটা কৰিব পাৰিছোঁ। তেওঁ প্ৰায় কৈ আছে যে বিধায়কৰ সোঁহাত যি কয় বিধায়কে, যি কয় উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে, লক্ষ্য মিলি, সেইকাৰণে আকৌ টিকেট দিলে। নহয়, তাকে কৈছোঁ, এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত মানে লিডাৰ কেন্দ্ৰিক নাই ইয়াত। আমি একোজন কৰ্মী হিচাপে হাইকমাণ্ডক আমি মানি চলিব লাগিব। এইটো হ'ল দল। আপোনাৰ ঘৰখনতো যদি চায়, দেউতাই যদি একেবাৰে নিম্ন কিবা ধৰা শিক্ষা দীক্ষা কম, আপুনি এজন ডক্তৰ বোলে আপুনি দেউতাকক উপৰিঞ্চি কৰি পেলাই কাম কৰিব পাৰিব জানো? আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন? তিনিকোণীয়া যুঁজখন হৈছে আপুনি, জনতা কাৰ্ডং আৰু কংগ্ৰেছ। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী ক'ব গ'লে কংগ্ৰেছ আহিব, কাৰণ যিহেতু ৰাষ্ট্ৰীয় দল। গতিকে জনতা কি ফেক্টৰী নহয়? জনতা মোৰ কাৰণে ফেক্টৰ নহয়। তেওঁ নিজা ৱাৰ্ডত কিমান ভোট পাব? নিজা ৱাৰ্ডত হাৰিব। তেওঁ আপোনাৰ 4 নম্বৰ ৱাৰ্ড আপোনালোকে আজিয়ে লিখি ৰাখক, কিমান ভোট পাই সময় ক'ব। এনে টোটেল ইয়াত টোটেল ভোট কিমান আছে আপোনাৰ? টোটেল ভোটাৰ্ছ আছে 45,330টা। কিমান তাৰে প্ৰায় 20,000 ভোট পাম মই। আপুনি পাব 20,000। বাকী কাক ভাগ কৰি দিব? বাকী আৰু জনতা আৰু 2-3,000 পাব। বাকী যি থাকে সেইখিনি কংগ্ৰেছলৈ যাব। জনতা কাৰ্ডঙক আপুনি কি বুলি ক'ব? কি ক'ব কথাটো? জনতা কাৰ্ডঙক এতিয়াও মানে, যিহেতু মই ল'ৰালি কালৰ পৰা বন্ধু, জাতীয় সংগঠনো একেলগে আছিলোঁ, তেওঁ জাতিৰ পৰা বহিষ্কাৰ কৰা হৈছে। কিন্তু এতিয়াও কৈ আছোঁ যে তেওঁ অন্য চিন্তা নকৰিব, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান কৰ্মী আছিল। গতিকে সময় আছে। তেওঁক মই আহ্বান এটাই কৰিব বিচাৰিছোঁ বন্ধু হিচাপে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালৰ এজন সদস্য হিচাপে তেওঁ সময় টকাৰ সময়তে ঘূৰি অহাটো মোৰ মানে এতিয়া ঘূৰি আহিবলৈ আপোনাৰ আহ্বান জনাইছে? মই ঘূৰি অহাৰ আহ্বান জনাইছোঁ। আপোনাৰ লগত নিৰ্বাচন প্ৰচাৰ চলাওক। হয়, একেলগে কৰিলে ভাল হয়। বিগত 5টা বছৰৰ কঠিয়ান যদি কওঁ, বিশেষকৈ এইটো সময়খিনি আপোনালোকে গম পাই বিভিন্ন সমস্যাই দেখা দিছিলে, আৰু নিৰ্বাচন জয়যুক্ত হোৱাৰ পাছত
প্ৰায় এটা বছৰ মানে পঞ্চায়তৰ কাম কাজসমূহ আমাক মানে কৰিব নিদিয়ে। এইটো হ'ল সাংবিধানিক। গতিকে আমি যি 5 বছৰত এবছৰ এনে ফাৰ্ষ্ট টাইম থাকিবলগীয়া হয় আৰু 4টা বছৰৰ ভিতৰত আমি বিভিন্ন সমস্যাই দেখা দিছিলে। নিশ্চয় আপোনালোকে সকলোৱে গম পায়, কাৰণ কৰোণা আৰু খা আন্দোলন। আৰু গতিকে তথাপিও আমি গহপুৰ সমষ্টিৰ মাননীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে, আশীৰ্বাদ মৰ্মে কিছু আমি কাম কৰিব পাৰিলোঁ। মাত্ৰ 2টা বছৰ আমি পোৱাৰ নিচিনা হ'ল। গতিকে এই সময়ছোৱাত আমি বিশেষকৈ ৰংগমঞ্চৰ ৰাইজৰ কাৰণে য'ত পাব্লিক সমাগম হয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হয়, সেইখিনি আমি কৰা হৈছে। ব্ৰিজ, সৰু ব্ৰিজখিনি কৰা হৈছে, যিহেতু আমাৰ পাৰ্চেণ্টেজ মানে কম, সেইকাৰণে আমি কিছুমান কাম কৰিব পৰা নগ'ল। আৰু ধৰ্মানুষ্ঠানৰ ক্ষেত্ৰতো যিহেতু শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনা, গতিকে তেখেতৰ গুৰুজনাৰ নামত বিশেষকৈ বিগত কাৰ্যকালত মানে শ্ৰীমন্ত শংকৰদেৱৰ নামত আঁচনি প্ৰস্তুত কৰিব দিয়া নাছিলে। এটাই দিছিলে, কমিউনিটি হল বুলি দিয়া হৈছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়াই আসনলৈ আহিল 2016ৰ পৰা, প্ৰায় গহপুৰ সমষ্টিটো আপোনালোকে দেখিছে, ইয়াত বিভিন্নজনে কৈছে, বিধায়ককো ধৰক কিছুমানে কাষ্টি দিম লৈ পেলাই কৈছে যে মিচিং এৰিয়াত কাম হোৱা নাই, নামঘৰ হোৱা নাই, পকী ৰাস্তা হোৱা নাই বুলি কৈ আছে। গতিকে এইখিনিৰ ক্ষেত্ৰতো বিধায়কে সম্পূৰ্ণ বিধায়ক মহোদয়ৰ আশীৰ্বাদ আছে ইয়াত। আৰু মই নিজেও ধৰক বিভিন্ন অনুষ্ঠানবিলাকতো কাম কৰা হৈছে, ৰাস্তাৰ কামো কৰা হৈছে। আৰু বৃদ্ধ বিকলাংগৰ ক্ষেত্ৰত এটকা নোলোৱাকৈ মানে বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এইখিনি আমি আশীৰ্বাদৰ ক্ষেত্ৰত ৰাইজৰ আশীৰ্বাদত এইখিনি কৰিব পাৰিম। ঠিক আছে, উন্নয়নমূলক কামৰ কথা সুধিলো আমি। হয় নেকি? হয়। ভয় খাইছে নেকি? নাই, ভয় খাইছে আপুনি? নহয়, জনতা কাৰ্ডলে বন্ধুৰ কথা এটা আছিল। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এজন পৰিয়াল হিচাপে এতিয়াও পৰিয়ালটো ধৰা কোনোবা এজন বেয়া হ'ব পাৰে, তেওঁ ঘূৰাই সনাৰ দায়িত্ব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ। গতিকে বন্ধু হিচাপে কৈছোঁ, তেখেত ঘূৰি আহক। এয়া আছিলে লক্ষ্য মিলি। আৰু আমি লক্ষ্য মিলিক প্ৰথমতে তেওঁ শুভেচ্ছা জনাইছোঁ। তেওঁ জয় হওক, পুনৰবাৰ তেওঁ জয় পথত আগুৱাই গৈছে বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। আৰু অহা 2 মে'ত আচলতে ভোট গ্ৰহণ হ'ব আৰু 11 মে'ত নিৰ্বাচনৰ ফলাফল ওলাব। লক্ষ্য মিলি যি দাবী কৰিছে সেয়া কিমান দূৰ সত্য হ'ব, সেয়া পৰৱৰ্তী 11 মে'ত আমি দেখা পাম।